হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল। আজি DLED এণ্ট্ৰি টেষ্টৰ কাৰণে এটা ইম্পৰ্টেণ্ট টপিক, উপসৰ্গ আৰু অনুসৰ্গ। মই বিশেষকৈ পঢ়ি দি নাযাওঁ, আপোনালোকে স্ক্ৰীনশ্বটখিনি মাৰি ল'ব আৰু নিজে পঢ়ি ল'ব। এইখিনিত আছে উপসৰ্গ কাক বোলে আৰু উপসৰ্গৰ মূল হেৰিখিনি। তাৰপিছত এইখিনি চাওক, এক্সাম্পল দিয়া আছে আৰু ক'ৰ পৰা কি হৈছে এইখিনি আছে। মই পঢ়ি নিদিওঁ গাইজ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি নিজে পঢ়ি ল'ব। কাৰণ কিয়নো আপোনালোকৰ পঢ়াটো বেছি ইম্পৰ্টেণ্ট। নিজে পঢ়িলে আপোনালোকৰ সোনকালে মনত থাকিব আৰু এইটো বস্তু পৰীক্ষাত আপোনালোকে টিকট কৰিব পাৰিব এক্সামত। তাৰপিছত সংস্কৃত উপসৰ্গ থাকে আমাৰ। সংস্কৃত উপসৰ্গৰ বিষয়ে এইখিনি আছে, ঠিক আছে, চাই ল'ব। এইখিনি আছে। তাৰপিছত ধাতু, সংস্কৃত ভাষাত 20টা উপসৰ্গ আছে, এইখিনি আছে, উদাহৰণবিলাক দিয়া আছে। এইবিলাক 3টা প্ৰ পৰা অপ এইখিনি দিয়া আছে। এইটো 4, 5, 6, ঠিক আছে, 7, 8, 9, এইটো 10, 11, 12, ঠিক আছে। এইখিনি ডাটা মই এজন দাদাৰ তাত পাইছিলোঁ ইউটিউব চেনেলত, সেইকাৰণে আপোনালোকক মই আগবঢ়াইছোঁ। কিয়নো এইখিনিয়ে আপোনালোকক সহায় কৰিব এক্সামৰ কাৰণে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু নিজেই পঢ়ি ল'ব, তেতিয়াহ'লে আপোনালোকৰ এইটো দেখিছেনে, OP অৰ্থত ব্যৱহাৰ কৰা হয়, সেইটো হ'ব। এইটো এবাৰ অসমীয়া উপসৰ্গ আহিল সংস্কৃতৰ পৰা। এইবিলাক DLED 17, 18, 19, 20, 21, 22, 23, 24 এইখিনি চনত ইয়াৰ পৰা ভালেখিনি প্ৰশ্ন অহা দেখা হৈছে। এনেকুৱা ধৰণৰ এক্সাম্পলবিলাক যে দিছে, ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন অহা দেখা যায়। গতিকে আপোনালোকে এইটো গুৰুত্ব সহকাৰে ল'ব। আৰু অনুসৰ্গ হ'ল এইখিনি, অনুসৰ্গটো আপোনালোকে পঢ়ি ল'ব। মই যিখিনি বস্তু দিছোঁ বেছিকেলি স্ক্ৰীনশ্বট মাৰি ল'ব আৰু পঢ়ি ল'ব আপোনালোকে, তেতিয়া নিজে বুজি পাব। এইখিনি আৰু এইখিনি, ঠিক আছে গাইজ। ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব। আৰু পৰীক্ষালৈতো বেছি দিন নাই, তথাপিও আপোনালোকে বস্তুখিনি এবাৰ চাব আৰু শুভেচ্ছা থাকিল। এক্সামটোৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰক, বেছি দিন নাই আৰু। বেষ্ট অফ লাক। আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই আহিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে।